Hojai FCI long asang Howraghat ward-No3 long kedo Daimond Langthasa adealer long SangKethu Ng kele. Hojai FCI long pen Howraghat lems along sang nang kele lu. Howraghat lems ke parlo Howraghat ward-No3 long kedo Daimond Langthasa adealer long kiduk der arada phan keron ponjia phan pura Howraghat lems pen sang thak pon lu. Bonta bangso sang keron pon along SangKethu la pen arlong kedo piga jok sang ke enarada tu ningkang samche paklang pon. Ahok bangso SangKethu be ke Karbi Anglong rongkud his Queen rice mill rongkud majority rice mill rongkud la penchuti moy rice mill bali compensi bangso sang nang keli pusi chini pon. Bonta bangso sang Hojai FCI atum kipi pa mi medera chok. Kethu la pen arlong kedo asang si Howraghat lem sa phanang palelu. Bangso pilem sa tumbenta Daimond Langthasa adealer long sang nang palipon lu. SangKethu Ng narana tumpen kaning chipon ki nilitu maphan la puson SangKethu adealer long nang kiron pon ki nilitu maphan food poisoning pen nilitu maphan nang ki pathijia phan lo lasi la puson FCI manager aphan nep ikpon nang chi la pen la puson FCI along pen sangman weden nang chi puta ning chipon lasi la puson SangKethu lems along pen anpart adealer along kiron pon pede jia phan Assam chief minister Himanta Biswa Sharma la pen KECCM Dr. Churam Ronghang aphan SangKethu Ng dunve karada tumpen chuning ripon দুখিয়া নিম্ন খাপৰ মানুহৰ কাৰণে এইটো চাউল দিছে তেওঁলোকে দিয়াৰ পিছত তেওঁলোকে যিটো চাউল দিছে সেই চাউলটো খালে হয়তো তেওঁলোকে বহুত কিছুমান প্ৰব্লেমত পৰিব দুখিয়া মানুহে আৰু যেতিয়া তেওঁলোকৰ বেমাৰ হ'ব সেই চাউলটো খোৱাৰ পিছত বেমাৰ হোৱাৰ পিছত তেওঁলোকেতো কোনো ট্ৰিটমেণ্টৰ টকা নিদিব দিব জানো কিন্তু তেওঁলোকে যদি দুখিয়া মানুহক খাবলৈ দিছে চাউলটো ভাল দিব নোৱাৰিলে তেওঁলোকে বেয়াও দিব নোৱাৰে আমি ভাবিছোঁ সেইটোৱে কথা জানিছোঁ যে ভাল যদি দিব নোৱাৰে বেয়াটো কেতিয়াও দিব নালাগে মই সেইটো কাৰণে মই যে কমপ্লেইন কৰিছোঁ বা আপোনালোকক জনাইছোঁ এইটো কাৰণেই জনাইছোঁ তেনেকুৱা চাউল যাতে চৰকাৰে আমাৰ যিটো কোঅপাৰেটিভ আছে তাত তেনেকুৱা চাউল ছাপ্লাই দিব নালাগে যিসকলে ছাপ্লাই দিছে তেওঁলোককো অনুৰোধ কৰোঁ যে তেনেকুৱা চাউল নেক্সট টাইমত যাতে ছাপ্লাই নিদিয়ে ইমানখিনিয়ে ক'লোঁ মই হৰাঘাটত মানে 3 নম্বৰ ৱাৰ্ডৰে মানে নাগৰিক হয় আজি যে হৰাঘাট 3 নম্বৰ ৱাৰ্ডত যে চাউল ভিতৰত যে কৰিছে যে ইমান বেয়া চাউল ইমান মানে খাব নোৱাৰে বাৰু যদি চৰকাৰে যদি মানে এইবিলাক চাউল যদি দুখীয়া ৰাইজক যদি খাবলৈ যদি দিয়ে এইবিলাক চাউল খাই পিনে মানুহটো মানে বহুত বিপদত পৰি যাব এইবিলাক চাউল দিয়াৰ পৰা নিদিয়াই ভাল এইবিলাক চাউল দিবও নালাগে আৰু মই এটাই অনুৰোধ আমাৰ ইয়াত কোনো মানে পাৰ্টিৰো দুখ নাই আৰু আমাৰ মানে ইয়াত যোনটো মানে এই কি কয় আমাৰ মানে এই 3 নম্বৰ ৱাৰ্ডৰ এই কি কয় এইটো ডিলাৰ আজি ডায়মণ্ডাৰো দুখ নাই ইয়াত দুখটো হ'ল চেয়াৰমেনৰো নাই দুখটো হ'ল যোন মানুহে ইয়াত চাউলৰ ছাপ্লাই দিয়ে সেইজন মানুহক এৰেষ্ট কৰক সেইজন মানুহক বন্দী কৰক যাতে আৰু ভুলতো এইবিলাক মানুহে এইবিলাক কাম কৰিব নোৱাৰে ইমানে কৈ পিনে মই প্ৰত্যেক মাহত নহয় মাজে মাজে পাথৰ পাওঁ মাজে মাজে চাউলত মানে বেয়া চাউল মানে ওলায় এইবিলাক আমাক দিব নালাগে না আমিতো দুখীয়া মানুহ আমি মানে এই চৰকাৰে আঁচনি দিছে কাৰণে আমি ল'ব আহোঁ যদি চৰকাৰে যদি এই আঁচনি যদি নিদিয়েহেঁতেন আমি ল'বও নাহিলোঁ ইয়াত ইমানে সেইটোৱে আহ্বান জনাওঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তেওঁ অলপ চোৱা চিতা কৰি দিয়ক এইবিলাক ক্ষেত্ৰত দুখীয়া মানুহ মানে ছাৰেও মানে বহুত ভাল পায় আৰু দুখীয়া মানুহক মানে ছাৰে মানে চোৱা চিতাও বহুত ভালমতে কৰে তেওঁ মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে বহুত কৰিছেও আৰু কৰিবও ইমানে কৈ পিনে মোৰ মানে বক্তব্যটো হ'ব নোৱাৰিলে